লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক মাৰ্কেটত মানে কি হয় জানে আপুনি সদায় নিউট্ৰেল হৈ বহিব লাগিব, তেতিয়াহে আপুনি প্ৰফিট কৰিব পাৰিব। চাওক মাৰ্কেটত আজি পূৰা ছাইড বেচ যদি চাই আপোনালোকে নিফটি 50 তেতিয়া অকণমান চাওক আপোনালোকে বুলিছ দেখা পাব, তাৰপিছত বেৰিছ দেখা পাইছে। গতিকে চাওক মাৰ্কেটত সদায় আপুনি নিউট্ৰেল হৈ বহিব লাগিব। এতিয়া আপোনাক মই কৈছোঁ কালিলৈ আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব, যিহেতু 31 জানুৱাৰী লাষ্ট আপোনাৰ জানুৱাৰী মাহৰ 2024 চনৰ লাষ্ট দিন কেনেকৈ ট্ৰেড কৰিব পাৰিব। চাওক কালিলৈ হৈ গ'ল বেংক নিফটি এক্সপায়াৰী। চাওক কালিলৈ আপোনালোকে কেনেকৈ ট্ৰেড কৰিব। এতিয়া মই প্ৰথমতে আপোনালোকক পোনে কৈছোঁ নিফটি 50 নিফটি 50 চাব অকণমান যদি কালিলৈ ছাইড বেজ অপেনিং হয়, ধৰি লওক ছাইড বেজ মানে ফ্লেট অপেনিং হৈ পেলাই ছাইড বেজৰ ৰেঞ্জৰ ভিতৰত থাকে অকণমান টাইম, তাৰপিছত চাব 21,600 ওপৰত ভাল কেণ্ডেল বনিলে, তাৰপিছত 21,808ৰ ওপৰত যদি ভাল কেণ্ডেল বনে তেতিয়া আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰিব আকৌ 22,200লৈকে বা 22,000লৈকে। মই আপোনালোকক কৈছিলোঁ যে 21,800ৰ ওপৰত হ'লে মই ভাল বুলিছ এক্সপেক্ট কৰিম, কিন্তু মাৰ্কেট চাওক তালৈকে গৈ পেলাই মাৰ্কেট আকৌ ৰিভাৰ্চল দি দিলে। গতিকে সেইখিনিত মানে মেইন কথাটো হৈ গ'ল আপোনালোকে ছাপৰ্টত কিনিব আৰু ৰেজিষ্টেঞ্চত বেচিব, সেইটোৱে হৈছে খেলটো। মেইন খেলটো হৈছে ছাপৰ্টত কিনিব বাই আৰু ৰেজিষ্টেঞ্চত আপুনি চেল কৰিব পৰাটোৱে হৈ গ'ল আপোনাৰ বায়াৰ মেইন কাহিনীটো, গম পাইছে। সেইটোৱে চেলাৰ ক্ষেত্ৰত উল্টাটো হৈ যায়। এতিয়া কাইলৈ ফ্লেট অপেনিং নহৈ পেলাই যদি মাৰ্কেটে গেপ আপ অপেনিং হৈ যায়, ধৰি লওক 21,800 আশে পাশে, তেতিয়া মাৰ্কেটে আকৌ লাহে লাহে ছাইড বেচ ৰেঞ্জ হৈ অকণমান মাৰ্কেট বেৰিছ হোৱাৰ এক্সপেক্ট আছে, যিটো আপোনাৰ 21,380লৈকে আকৌ মাৰ্কেট অহাৰ ভিউ দেখা পাইছোঁ। কালিলৈ চাব যদি এইটো যিটো 21,380ৰ পৰা 21,400ৰ ওপৰত যদি মাৰ্কেট অপেনিং হয়, এইটো যিটো মই দুডাল লাইন একেলগে বনাই দিছোঁ হৰিজণ্টেল লাইন, তাৰ ওপৰত মাৰ্কেট অপেনিং হ'লে আমি বুলিছ এক্সপেক্ট কৰিম, কিন্তু তাৰ তলত আহিলে মই বুলিছ ইমান এক্সপেক্ট নকৰিম, কাৰণ সেই ৰেজিষ্টেঞ্চৰ পৰা মাৰ্কেটে আকৌ বেৰিছ হোৱাৰ মই ভিউ দেখা পাইছোঁ। গতিকে সেই ৰেঞ্জটো অকণমান চাব লাগিব হা। সেই ৰেঞ্জত যদি কালিলৈ গেপ ডাউন বেছিকৈ অপেনিং হৈ যায়, তেতিয়াহ'লে লাহে লাহে এদিন বা দুদিন আপুনি অতিবাহিত কৰিব, আৰু নহ'লে ডাইৰেক্ট ফল দেখাব পাব পাৰে 20,800লৈকে আকৌ আপুনি বেৰিছ এক্সপেক্ট কৰিব পাৰে। ঠিক আছে, নিফটি 50ত সেইটো ধৰণে হ'ল। মোৰ ভিউ মতে মই আপোনালোকক কৈছোঁ, যিহেতু নতুন বছৰ আৰম্ভণি হৈছে, এতিয়া শেষ হ'ব কালিলৈ প্ৰথম মাহত, গতিকে কালিলৈ অকণমান সময় অতিবাহিত কৰক আপোনালোকে, এদিন বা দুদিন আৰু বহুত সময় আছে গোটেই 11 মাহ আছে, 11 মাহত আপোনালোকে বহুত কিবাকিবি কৰিব পাৰিব। গতিকে একদিন আছে, এতিয়া চাওক একদিনত আপোনালোকে কাইলৈ কি কৰিব, মোৰ ভিউ মতে 21,600ৰ ওপৰত গ'লে অকণমান আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে, মানে সেইটো ছাপৰ্টৰ পৰা আপুনি ৰেজিষ্টেঞ্চলৈকে যিটো আছে 21,800 তালৈকে আপুনি ৰখি যাব পাৰে, মানে তাত আপুনি চেল কৰিব পাৰে। ঠিক আছে, তাৰপিছত আকৌ তাৰ পৰা ভাল বনিলে বুলিছ আকৌ আপুনি বুলিছ ল'ব পাৰে। গতিকে সেইমতে আপোনালোকে ট্ৰেডসমূহ কৰি যাব। ঠিক আছে, এতিয়া মই আপোনালোকক পোনে লৈ যাম নিফটি 50ৰ পৰা মই ফিন নিফটিলৈ আপোনালোকক লৈ যাম, যে ফিন নিফটিত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। চাওক ফিন নিফটি, বেংক নিফটি আৰু নিফটি 50 গোটেইকেইটা বেলেগ বেলেগ ছেক্টৰ হয় যদিও গোটেইকেইটাৰ লগত কানেকশ্যন অকণমান হ'লেও আছে। এতিয়া চাওক কালিলৈ আপোনালোকক মই যদি কওঁ ফিন নিফটিৰ ক্ষেত্ৰত কেনেকৈ ট্ৰেড কৰিব, চাওক মাৰ্কেটে আজি পূৰা ছাইড বেচ থাকিলে, মই যিহেতু কৈছিলোঁ যে এইটো ৰেঞ্জৰ ভিতৰত মাৰ্কেটে এদিন বা দুদিন থাকিব লাগে, তাৰপিছতে আপছাইডলৈ গ'লে আমি ভাল বুলিছ মোমেণ্টম পাম। এতিয়া মাৰ্কেটে আজি যাব লাগিছিলে, কিন্তু আপছাইডলৈ নগ'লে, গতিকে এইটো এটা ৰেঞ্জৰ ভিতৰত ফচাই ৰাখিছে, যিটো আপোনালোকে যদি চাই ফিন নিফটিৰ ক্ষেত্ৰত 20,350ৰ পৰা 20,450 বা 500 ভিতৰত সেইটো এটা ৰেঞ্জৰ ভিতৰত ফচাই থৈছে। মই যিহেতু কৈছিলোঁ আপোনাক 20,600ৰ ওপৰত গ'লেহে মই তাৰ ওপৰত ভাল বুলিছ হ'ম। এতিয়া হয়তো মই কালিলৈ কাৰণে অকণমান বুলিছ এক্সপেক্ট কৰিম, যিটো 20,450, তাৰপিছত 20,600লৈকে মই আকৌ এক্সপেক্ট কৰিম। তাত আপুনি চেল কৰিব ফাৰ্ষ্ট টাইম, তাৰপিছত তাৰ ওপৰত ভাল কেণ্ডেল বনিলে বা 700ৰ ওপৰলৈকে, 600ৰ পৰা 700ৰ ভিতৰত যদি ভাল কেণ্ডেল বনে, তেতিয়া আপুনি আকৌ বুলিছ এক্সপেক্ট কৰিব পাৰিব, ভাল বুলিছ। এতিয়া বেৰিছ ফালে মই ভিউ ৰাখিম, মোৰ টাৰ্গেট হ'ব এইটো 19,900লৈকে মোৰ বেৰিছ টাৰ্গেট হ'ব। আৰু যদি গেপ আপ অপেনিং হৈ যায়, ফ্লেট অপেনিং নহৈ পেলাই যদি গেপ আপ অপেনিং হৈ যায়, তেতিয়াহ'লে চাওক 20,500ৰ ওপৰত গেপ আপ অপেনিং হ'লে মাৰ্কেটৰ অকণমান মমেণ্টমবিলাক চাই ল'ম কি হৈছে, তাৰপিছত মাৰ্কেটে লাহে লাহে যদি আপছাইডলৈ যায় তেতিয়াহ'লে আপুনি বুলিছ, আৰু যদি আপছাইডলৈ নাযায় আকৌ বেৰিছ আহে, তেতিয়াহ'লে আকৌ আপোনাৰ 20,200লৈকে আপুনি বেৰিছ ল'ব পাৰে। যিহেতু এটা ইয়াত আপোনালোকে যদি চাই ট্ৰেইন লাইনো ড্ৰ কৰিব পাৰে, ট্ৰেইন লাইনৰ আশে পাশে মই যিহেতু বাৰে প্ৰতি আপোনাক কৈছিলোঁ, সেই ট্ৰেইন লাইনডাল আপছাইডৰ পৰা আৰু তলৰ ছাইডৰ পৰা আপোনালোকে ট্ৰেইন লাইন ড্ৰ কৰি আপুনি ট্ৰেডসমূহ কৰিব পাৰে। মই যিহেতু কৈছিলোঁ মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেটে এনেকৈ থাকিব পাৰে, আপ ছাইডৰ পৰা যিটো ট্ৰেইন লাইন থাকিব, সেই ট্ৰেইন লাইনৰ আশে পাশে মাৰ্কেট তললৈ অহাৰ মই ভিউ দেখা পাইছোঁ। গতিকে সেইমতেই মাৰ্কেটটো গৈছে। গতিকে এনালাইচিছটো মেইন কথা, আপোনালোকে এনালাইচিছটো কেনেকৈ কৰিব সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, এতিয়া চাওক মেইন কথাটো হৈ গ'ল, গেপ আপ যদি অপেনিং হৈ যায় মাৰ্কেটত, তেতিয়া তুৰন্ত আপুনি আপছাইডলৈ বুলিছ নহ'ব, কাৰণ অকণমান মাৰ্কেট ট্ৰেইন লাইনডালৰ ওপৰতো ডিপেণ্ড কৰিবতো। গতিকে অকণমান চাই ল'ব 20,500ত কি কৰিছে মাৰ্কেটে, তাৰপিছতে যদি ভাল আপছাইডলৈ গৈছে, কেণ্ডেল বনিছে, তেতিয়াহ'লে আপুনি বুলিছ মোমেণ্টম ল'ব পাৰে। 15 মিনিটৰ ক্ষেত্ৰত মই যিহেতু বুজাওঁ, গতিকে 15 মিনিটৰ কেণ্ডেলটো ফাৰ্ষ্ট চাই ল'ব, তাৰপিছতে 5 মিনিটত আপুনি ট্ৰেড কৰিব পাৰে, সেইটো বেলেগ কথা। কিন্তু আপোনাৰ যিটো ভিউটো, সেই ভিউটো ল'বৰ কাৰণে আপুনি 15 মিনিটটো আপুনি চিলেক্ট কৰি ল'ব পাৰে। মোৰ ভিউ মতে মই আপোনালোকক কৈ গৈছোঁ, গতিকে আপোনালোকে 15 মিনিট, 1 ঘণ্টা যেনেকুৱা আপোনালোকে টাইম ফ্ৰেম ল'ব, তেনেকুৱা আপুনি ভিউ তাত দেখা পাই গৈ থাকিব। এতিয়া চাওক
মই আপোনাক পোনে লৈ যাব বিচাৰিছোঁ বেংক নিফ্টিৰ ক্ষেত্ৰত। বেংক নিফ্টিত কি হ'ল চাওক, বেংক নিফ্টি এটা এনেকুৱা ছাইডবেজ ৰেঞ্জৰ ভিতৰত আছে মাৰ্কেটত, মই কি ক'ম আৰু অকণমান আপোনাক ব্ৰিজ দেখা পালে যদিও মাৰ্কেটে ছাইডবেজ ৰেঞ্জৰ ভিতৰত, যোৱাকালি যিটো আছিলে ছাইডবেজ তাতকৈ আজি বেছি ছাইডবেজ থাকি গ'ল, যিহেতু যদি আপোনালোকে চাই পূৰা ছাইডবেজ ৰেঞ্জৰ ভিতৰত আছে 45,500ৰ আশে-পাশে। মিনিমাম আপোনালোকে ৰাখিব 45,200ৰ পৰা 45,600ৰ ভিতৰত যদি মাৰ্কেট থাকে সেইটো পূৰা ছাইডবেজ ৰেঞ্জ, গতিকে সেইটো আপোনাৰ আপ ডাউন হ'লেহে আপুনি বুলিছ বা বেৰিছ এক্সপেক্ট কৰিব পাৰে ভাল মমেণ্টামৰ কাৰণে। এতিয়া কথাটো হ'ল আপোনালোকে কালিলৈ কেনেকৈ ট্ৰেড কৰিব, যিহেতু জানুৱাৰী মাহৰ আপোনাৰ 2024 চনৰ জানুৱাৰী মাহৰ লাষ্ট দিন কালিলৈ, আৰু কালিলৈ এক্সপাইৰী, ঠিক আছে। কালিলৈ এক্সপাইৰী নহ'ব, মান্থলি এক্সপাইৰীটো আপোনাৰ হ'ব শুক্ৰবাৰে, গতিকে আপোনাৰ এক্সপাইৰীটো কালিলৈ, গতিকে আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব চাওক। এতিয়া কথাটো হৈ গ'ল, আপুনি যদি ট্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে চাব এইটো ৰেঞ্জ, মোৰ ভিউ মতে এডাল ট্ৰেণ্ড লাইন ড্ৰ কৰি দিছোঁ, আপছাইডলৈ চাব 45,600ৰ ওপৰত যদি ভাল কেণ্ডেল বনে, গেপ আপ অপেনিং হওক বা ফ্লেট অপেনিং হওক তাৰ মোৰ মতলব নাই, তাৰ ওপৰত যদি ভাল কেণ্ডেল বনে তেতিয়াহ'লে মই বুলিছ এক্সপেক্ট কৰিম যিটো 45,800লৈকে, তাৰপিছত আকৌ মই ডাইৰেক্ট বুলিছ মমেণ্টাম এক্সপেক্ট কৰিম 46,550লৈকে মই এক্সপেক্ট কৰিম ভাল বুলিছ, ঠিক আছে। আৰু যদি বেৰিছ হয় তেতিয়াহ'লে চাওক, মই বেৰিছলৈ ইমান এক্সপেক্ট নকৰিম, অকণমান ছাইডবেজ ৰেঞ্জ, বা বেৰিছ যদি হয় তেতিয়াহ'লে চাওক 45,300ৰ পৰা মই মাৰ্কেটত এক্সপেক্ট কৰিম 44,400লৈকে যাব পাৰে, কিন্তু মাৰ্কেটে আকৌ 44,900ৰ ভিতৰতো মাৰ্কেটে আকৌ তাৰ পৰা ৰিভাৰ্চল দি দিব পাৰে, গতিকে অকণমান চাব ভিউকেইটা, তলৰ ভিউটো আৰু আপৰ ভিউটো অকণমান বেলেগ আপোনালোকে মমেণ্টাম দেখা পাব পাৰে, গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। মোৰ ভিউ মতে মই কৈছোঁ কালিলৈ ফ্লেট অপেনিং হ'লে আমাৰ কাৰণে ভাল হ'ব ট্ৰেড কৰিবৰ কাৰণে, আপছাইডৰ কাৰণে, আৰু যদি গেপ আপ অপেনিং হৈ যায় তেতিয়াহ'লে অকণমান ৰখিব লাগিব মাৰ্কেটত, তললৈ আহি পেলাই মাৰ্কেটে আকৌ ৰিভাৰ্চল দি দিব পাৰে, যিটো 45,400 বা 45,450ৰ ভিতৰত মাৰ্কেটে অকণমান ৰখি পেলাই আপছাইডলৈ যদি যায় তেতিয়া আমি ভাল বুলিছ আকৌ দেখা পাব পাৰোঁ, যদি গেপ আপ অপেনিং হয় সেইটো হয়। আৰু চাওক বেৰিছ যদি হয় তেতিয়াহ'লে বা গেপ ডাউন অপেনিং হয় তেতিয়াহ'লে চাব 44,900ৰ তলত যদি মাৰ্কেট আহে আকৌ মাৰ্কেট আহিব পাৰিব 44,400লৈকে মাৰ্কেট অহাৰ মই ভিউ দেখা পাইছোঁ, গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানে আছিলে, যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, তেতিয়া মই এনেধৰণৰ ভিডিঅ'বিলাক বনাই থাকিবলৈ আগ্ৰহী হওঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে, ধন্যবাদ।